মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে কুশলে আছা। আজি মই আলোচনা কৰিবলৈ ওলাইছোঁ ডক্টৰ সূৰ্যকুমাৰ ভূঞাৰ হস্তি বিদ্যাৰ্ণৱ নামৰ পাঠটি। যোৱা বছৰ মই এই ভিডিঅ'সমূহ বৰ খৰখেদাকৈ বনাব লগা হ'ল। আচলতে খুব কম সময়ৰ ভিতৰতে গোটেই কোৰ্চটো কমপ্লিট কৰি পেলাব লগা হৈছিলে। ফিজিকেলি আমি স্কুলত ক্লাছ ল'ব পৰা নাছিলোঁ। সেইকাৰণে মই ততাতৈয়াকৈ চমুকৈ গোটেই ক্লাছৰ ভিডিঅ'সমূহ বনাই পেলাইছিলোঁ। গতিকে বহলাই পাঠবোৰ বুজাব পৰা নাছিলোঁ। এইবাৰ যিহেতু মোটামুটিভাৱে প্ৰায় প্ৰতিটো লেচনৰ ভিডিঅ' আছে, গতিকে মই এতিয়া যিখিনি ভিডিঅ' বনাম সেইখিনি পাঠবোৰ বুজাই যাবলৈ চেষ্টা কৰিম, বহলাই বুজাই যাবলৈ চেষ্টা কৰিম। আশা কৰোঁ ইয়ে তোমালোকক পাঠবোৰ বুজাত সহায় কৰিব। আৰু বহুতেই মোক কমেণ্ট কৰি কৈ আছে যে আপুনি ইমান খৰখেদাকৈ কিয় বুজাই যায়, কিয় ভালদৰে বুজাই নাযায়, কনচেপ্টটোৰ বিষয়ে কিয় বুজাই নিদিয়ে, অকল প্ৰশ্ন উত্তৰসমূহ লিখি যায়, এনেকুৱা বহুত কথা কৈছে। গতিকে মই তেওঁলোককো এইটো কথাই ক'ব খুজিছোঁ, আচলতে যোৱাবাৰ খুব কম সময়ৰ ভিতৰত আমিও কথাখিনি এই বিষয়ে জনা নাছিলোঁ, কেনেকৈ হ'ব কি হ'ব। আনহাতে আমি ষ্টুডেণ্টক গোটেইখিনি দিবই লাগে, ফিজিকেলি ক্লাছলৈও যাব পৰা নাই, গতিকে চমুৱাই গোটেই কোৰ্চটো কমপ্লিট কৰিবলৈহে চেষ্টা কৰিছিলোঁ। আৰু এইবাৰ যিহেতু আমাৰ সেইটো সমস্যা নাইকিয়া হ'ল, বিশেষকৈ মোৰ যে যোৱাবাৰ মই মোটামুটি বনালোঁ, ষ্টুডেণ্টে গোটেইখিনি চাব পাৰিবই তাৰ পৰা। আৰু এতিয়া হাতত সময় আছে, গতিকে মই এতিয়া পাঠবোৰ তোমালোকক বুজাই যাবলৈ চেষ্টা কৰিম। আৰু তোমালোকক ইয়াতে আৰু এটা কথা কৈ থওঁ, মই জানিব বিচাৰিছোঁ আৰু যে এইবাৰ তোমালোকৰ যিবিলাকে HSLC বা HS পৰীক্ষা পাছ কৰিলা, HSLCৰ পিছে মই বহুত কমেই বনাইছিলোঁ, সময় পোৱা নাছিলোঁ। তথাপিও তোমালোকে যিবিলাকে পাছ কৰিলা, কোনে কেনেকৈ পাছ কৰিলা জনাবাচোন। তোমালোকৰ পাছ কৰি যোৱা কোনোবাই যদি মোৰ ভিডিঅ'টো চাই আছা, আৰু তোমালোকে বিশেষকৈ মোৰ ছাবজেক্টত কোনে কিমান নম্বৰ পালা আৰু অভাৰঅল কিমান পাৰ্চেণ্টেজ পালা সেয়াও জনাবা। তোমালোকৰ ভাল ৰেজাল্ট এটা কথা শুনিলে আমাৰ ভাল লাগে, নহয় জানো? আৰু আমিনো আৰু কি বিচাৰোঁ। বাৰু যি হওক নহওক, এতিয়া আমি তেনেহ'লে আহাচোন পাঠটোৰ বিষয়ে আলোচনা কৰোঁ। মূল পাঠ। আমি জানিব পৰা সকলো অসমীয়া হাতে লিখা সচিত্ৰ পুথিৰ ভিতৰত হস্তি বিদ্যাৰ্ণৱ পুথিখনেই শ্ৰেষ্ঠ। ইয়াৰ বাহিৰেও আন সচিত্ৰ পুথিৰ নাম হৈছে শংখচূড় বধ, ধৰ্মপুৰাণ, লৱকুশৰ যুদ্ধ, গীত গোবিন্দ, বনমালী দেৱৰ চৰিত্ৰ আৰু সচিত্ৰ ভাগৱত। অনুসন্ধান কৰিলে আৰু অনেক পুথিৰ বিষয়ে জানিব পৰা যাব। সকলো পুথি পোহৰলৈ ওলালে অসমীয়াৰ জাতীয় কৃষ্টিৰ বহুগুণে মৰ্যাদা বাঢ়িব। সেই বিষয়ে নকলেও হ'ব। তেনেহ'লে আমি চাই লওঁ আহা, যে এতিয়ালৈকে আমাৰ যিমানবিলাক অসমীয়া হাতে লিখা সচিত্ৰ পুথি বিচাৰি পোৱা হৈছে, আৱিষ্কাৰ কৰা হৈছে, তাৰ ভিতৰত হস্তি বিদ্যাৰ্ণৱ পুথিখনেই আটাইতকৈ শ্ৰেষ্ঠ। আৰু ইয়াতে তোমালোকে মন কৰিবা, হাতে লিখা আৰু সচিত্ৰ। ছপাশাল আৱিষ্কাৰ হোৱাৰ আগলৈকে আমাৰ অসমতে নহয়, সমগ্ৰ পৃথিৱীত পুথিবিলাক হাতেৰেই লিখা হৈছিল। ক'ৰবাত ধৰা সাঁচি পাতত, ক'ৰবাত তোলা পাতত, ক'ৰবাত কাপোৰত, এনেকৈ হাতেৰে লিখা হৈছিল। আৰু অসমৰ মধ্যযুগৰ এই পুথিবিলাকৰ ভিতৰত যিমানবিলাক লিখা হৈছিল, তাৰ ভিতৰতে আটাইতকৈ শ্ৰেষ্ঠ সচিত্ৰ পুথিখনৰ নাম হৈছে হস্তি বিদ্যাৰ্ণৱ পুথি। আৰু এই পুথিখন কোনে লিখিছিল তোমালোক সকলোৱে জানাই, সৰুৰে পৰা পাই আহিছা, মই নকলেও হ'ব, নহয়নে? তথাপিও বাৰু মই কৈ দিছোঁ নামটো, সুকুমাৰ বৰকাইত। আমি পিছতে পাম। আৰু ইয়াতে তোমালোকে এটা মন কৰিবা যে হাতে লিখা শ্ৰেষ্ঠ পুথিখন বুলি ক'লে কিন্তু হস্তি বিদ্যাৰ্ণৱখন নহ'বও পাৰে, কাৰণ আমাৰ শংকৰদেৱৰ কীৰ্তন, মাধৱ কন্দলীৰ ৰামায়ণ, মাধৱদেৱৰ নামঘোষা, এনেকুৱা বহুত পুথি আহিব। কিন্তু হাতে লিখাৰ লগত সচিত্ৰ শব্দটো আহি যাব লাগিব, সেই কথাটো তোমালোকে মন কৰিবা। আৰু সচিত্ৰ হৈছে কি, যে পুথিখনৰ কথাভাগ গদ্যত লিখাৰ লগে লগে মাজে মাজে তাত ছবিও যোগ কৰা হৈছে, চিত্ৰ সহকাৰে অঁকা হৈছিল। আৰু শ্ৰেষ্ঠখনৰ নাম হৈছে হস্তি বিদ্যাৰ্ণৱ পুথি। আৰু তেনেকুৱা আৰু সচিত্ৰ পুথি আমাৰ অসমীয়া ভাষাৰ আছে, সেইবিলাকৰ নাম হৈছে শংখচূড় বধ, ধৰ্মপুৰাণ, লৱকুশৰ যুদ্ধ, গীত গোবিন্দ, বনমালী দেৱৰ চৰিত্ৰ, সচিত্ৰ ভাগৱত আদি।
ইয়াতে তোমালোকৰ কুৱেশ্যন প্ৰায় আহিয়ে থাকে যে 2খন সচিত্ৰ পুথিৰ নাম লিখা বা কেতিয়াবা 3খনো হ'ব পাৰে তেতিয়া তোমালোকে লিখিব লাগিব শংখচূড়বধ হস্তিবিদ্যাৰ্ণৱ পুথিখনটো আহিবই তাৰ লগতে ধৰ্মপুৰাণ লৱকুশৰ যুদ্ধ গীত গোবিন্দ বনমালী দেৱৰ চৰিত্ৰ বা আৰু লগতে সচিত্ৰ ভাগৱত ইয়াৰ যিকোনো 2খন বা 3খনৰ নাম লিখি দিলেই হৈ যাব অনুসন্ধান কৰিলে আৰু অনেক পুথিৰ বিষয়ে জানিব পৰা যাব সকলো পুথি পোহৰলৈ ওলালে অসমীয়াৰ জাতীয় কৃষ্টিৰ বহুগুণে মৰ্যাদা বাঢ়িব সেই বিষয়ে নকলেও হ'ব তাৰমানে কি যে অনুসন্ধান কৰিলে বিচাৰ খোচাৰ কৰিলে হয়তো কৰবাত এতিয়াও আৰু কিজানি পুথি থাকিবও পাৰে আৰু কৰবাত যদি তেনেকুৱা পুথি আৰু আছে সেইবিলাকো যদি আমাৰ আৱিষ্কাৰ কৰা হয় বা পোহৰলৈ আহে আমি গম পাওঁ তেতিয়া আমাৰ কি হ'ব অসমৰ জাতীয় কৃষ্টিৰ মৰ্যাদাটো বা মূল্য আৰু বেছি বাঢ়িব ছেকেণ্ড পেৰাগ্ৰাফটো হ'ল হস্তিবিদ্যাৰ্ণৱ পুথিখন অসমৰ স্বৰ্গদেউ শিৱসিংহ মহাৰাজ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশ অনুসৰি সুকুমাৰ বৰকাথে 1656 শকত অৰ্থাৎ 1734 খ্ৰীষ্টাব্দত ৰচনা কৰে এই পুথিৰ প্ৰতিমাবোৰ আঁকে 2জন চিত্ৰকৰে দিলবৰ আৰু দুচাই পুথিত গ্ৰন্থকাৰ 2জনা চিত্ৰকৰ স্বৰ্গদেউ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকা দেৱী তেওঁলোকৰ সন্তান উগ্ৰসিংহ কোঁৱৰৰ ছবি পোৱা যায় এতিয়া ছেকেণ্ড পেৰাগ্ৰাফটো হ'ল কি যে ইয়াতে তোমালোকক এটা কথা কৈ থওঁ যে এতিয়া আমাৰ লেখকবিলাকে যেনেকৈ নিজৰ মনৰ ইচ্ছা অনুসৰি পুথিবোৰ লিখে আনৰ তাগিদাতকৈ নিজৰ মনৰ তাগিদাৰ পৰা বেছি লিখে আগতে মধ্যযুগৰ সময়ত কিছুমানে হয়তো কৰিছিল আমাৰ শংকৰদেৱ মাধৱদেৱৰ এইবিলাকৰ কথা নকওঁ কিন্তু মধ্যযুগৰ যিবিলাক আমাৰ বুৰঞ্জী পুথি বা আমাৰ ব্যৱহাৰিক পুথি এইবিলাক আমাৰ নিজৰ তাগিদাতকৈ আমাৰ ৰজাৰ পৃষ্ঠপোষকতাত ৰজাৰ আদেশত বেছিকৈ লিখিছিল তাৰে এটা উদাহৰণেই হৈছে এইটো যে এই হস্তিবিদ্যাৰ্ণৱ পুথিখন আমাৰ সুকুমাৰ বৰকাথে কাৰোবাৰ আদেশত লিখিছিল কাৰ আদেশত লিখিছিল যে অসমৰ স্বৰ্গদেউ শিৱসিংহ মহাৰাজ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশতহে তেওঁ লিখিছিল আৰু ইয়াতে এইটো কুৱেশ্যন আহিব পাৰে যে কাৰ আদেশত লিখিছিল সেইটো হ'ব এইটো আৰু নেক্সট আহিব যে কোনে লিখিছিল বুলি ক'লে সুকুমাৰ বৰকাথ আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে কেতিয়া লিখিছিল বা কোন চনত লিখিছিল তেতিয়া আমি লিখিব লাগিব যে 1656 শকত আৰু বা 1734 খ্ৰীষ্টাব্দত তোমালোকে বিশেষকৈ খ্ৰীষ্টাব্দটো মনত ৰাখি থবাই অৱশ্যে কেতিয়াবা শকটো কথাও আহি যায় দেই তেতিয়া তোমালোকে লিখিব লাগিব যে 1656 শকত আৰু 1734 খ্ৰীষ্টাব্দত সুকুমাৰ বৰকাথে হস্তিবিদ্যাৰ্ণৱ পুথিখন ৰচনা কৰিছিল এতিয়া কুৱেশ্যন হ'ল যে এই পুথিখনৰ কথাভাগ লিখিছিল আমাৰ সুকুমাৰ বৰকাথে গদ্যাংশটো লিখিছিল সুকুমাৰ বৰকাথে ছবিখিনি কোনে আঁকিছিল সুকুমাৰ বৰকাথেই ছবিবোৰ আঁকিছিল নেকি কিন্তু নহয় ইয়াত ছবি অঁকা মানুহ আছিল বেলেগ তাত 2জন চিত্ৰকৰে ছবি আঁকিছিল সেই 2জনৰ নাম হৈছে দিলবৰ আৰু দুচাই এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন যে হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰবোৰ কোনে আঁকিছিল বা হস্তিবিদ্যাৰ্ণৱ পুথিত ছবি অঁকা চিত্ৰকৰ 2জনৰ নাম লিখা তেতিয়া তোমালোকে লিখিব লাগিব দিলবৰ আৰু দুচাই আৰু এই পুথিখনত কাৰ কাৰ ছবি পোৱা যায় এইটো এটা কুৱেশ্যন হয় এইটো 2 নম্বৰ কুৱেশ্যন প্ৰায় হয় তেতিয়া তোমালোকে লিখিব লাগিব যে পুথিখনত গ্ৰন্থকাৰ হৈছে কোন যিয়ে লিখিছিল অৰ্থাৎ সুকুমাৰ বৰকাথ আৰু 2জনা চিত্ৰকৰ তেওঁলোকৰ নিজৰ ছবি আছিল দিলবৰ আৰু দুচাইৰ লগতে যাৰ আদেশ অনুসৰি লিখা হৈছিল শিৱসিংহ স্বৰ্গদেউ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকা দেৱী আৰু তেওঁলোকৰ সন্তান উগ্ৰসিংহ কোঁৱৰৰ ছবি পোৱা যায় আৰু পাঠৰ ভিতৰত তোমালোকে পিছত পাবা যে আৰু 2খনমান ছবিও ইয়াত পোৱা যায় যদি কুৱেশ্যনটো 2 মাৰ্কছ বা 3 মাৰ্কছ আহি যায় তেনেহ'লে সেই পিছত থকা সেইকেইটা লাইনো ইয়াত সংযুক্ত কৰি দিব লাগিব কুৱেশ্যন আনচাৰ শিতানত তোমালোকক এই বিষয়ে মই বহলাই ক'ম নেক্সট পেৰাগ্ৰাফ চাই লওঁ আহা অসম হাতী প্ৰধান দেশ ইয়াৰ পৰ্বতে কন্দৰে হাতী গেছ খাই আছিল আৰু এতিয়াও কিছু পৰিমাণে আছে প্ৰতি সম্ভ্ৰান্ত মানুহৰ ঘৰত হাতী থকাৰ নিয়ম আছিল বিয়া বাৰুৱে আৰু সমাৰোহ যাত্ৰাত হাতীৰ প্ৰচলন আছিল দীঘলীয়া বাট যাবলৈ হ'লে হাতীৰ নিতান্ত প্ৰয়োজন আছিল যুদ্ধক্ষেত্ৰতো
হাতী সৈন্যবাহিনীৰ এটা লাগতিয়াল অংগ বুলি পৰিগণিত হৈছিল। হাতীক শিকোৱা, হাতীৰ চক ভঙা, হাতীৰে কাঠ টনা কাম কৰা আৰু হাতীৰ ব্যাধি প্ৰতিকাৰৰ এইবোৰৰ বিষয়ে অসমত উপযুক্ত শিক্ষা থকা ডাঙৰ সৰু হাতী পুথি অপৰ্যাপ্ত প্ৰচলিত আছিল। তেনেহ'লে এতিয়া আমি চাওঁ থাৰ্ড পেৰাগ্ৰাফটো, যে অসমখন এখন হাতী প্ৰধান দেশ, মানে আমাৰ অসমত বহুত হাতী পোৱা গৈছিল। ইয়াৰ পৰ্বতে কন্দৰে মানে পাহাৰে পৰ্বতে হাতী গেছ খাই আছিল, মানে হাতীৰে ভৰি আছিল। আৰু এতিয়াও আমাৰ অসমৰ কিছু কিছু অভয়াৰণ্যত কিছু কিছু বনাঞ্চলত হাতী পোৱা যায়। বনৰীয়া হাতী ধৰা আমাৰ ওচৰৰে আমাৰ দিহিংপাট গাইত আছে, আমাৰ বেলেগ বেলেগ হাতী আমাৰ ৰাষ্ট্ৰীয় উদ্যানবিলাকত এতিয়াও হাতী পোৱা যায়। বা যি হওক এতিয়া চোৱা নেক্সট চেণ্টেন্সলৈ যাওঁ আমি, যে প্ৰতি সম্ভ্ৰান্ত মানুহৰ ঘৰত হাতী থকাৰ নিয়ম আছিল। বৰ্তমান যেনেকৈ আমাৰ প্ৰতি ঘৰ সম্ভ্ৰান্ত নহয় আজিকালি, আৰু প্ৰায়বোৰ মানুহৰ ঘৰতে এখন এখন বাহন থাকেই, অতি কম এখন থাকেই, কিছুমানৰতো বহুত বেছি থাকে নহয় জানো। যে এতিয়া গাড়ী থকাৰ দৰে এসময়ত অকণমান ধনী মানি সম্ভ্ৰান্ত বুজাবলৈ হ'লে সেই ঘৰ মানুহৰ পদূলিত এটা হাতী থকাটো জৰুৰী কথা নিচিনা আছিল। হাতী আছে আৰু তেনেকুৱা কথা আছিল। আৰু এতিয়া যেনেকৈ কেনিবা যাবলৈ হ'লে আমাৰ গাড়ীৰে আমি যাওঁ, আৰু সেই সময়ত আগতে বিয়া মাৰো বা সমাৰোহ যাত্ৰাত হাতীৰ প্ৰচলন আছিলে, হাতী থাকিবই লাগিব। আৰু দীঘলীয়া বাট যাবলৈ হ'লে মানুহৰ হাতীৰ নিতান্ত প্ৰয়োজন আছিল, কাৰণ আগৰ দিনত তেতিয়ালৈকে মানে আমাৰ গাড়ীৰ আৱিষ্কাৰ হোৱা নাছিল আৰু মানুহে খোজকাঢ়ি বহুত দূৰ যাব নোৱাৰে, গতিকে দীঘলীয়াকৈ যাবলৈ হ'লে হাতীৰ পিঠিতে গৈছিল। যুদ্ধক্ষেত্ৰতো হাতী সৈন্যবাহিনীৰ এটি লাগতিয়াল অংগ বুলি পৰিগণিত হৈছিল। যুদ্ধক্ষেত্ৰত যেনেকৈ আমাৰ পদাতিক অশ্বাৰোহী সেনা থাকে, তেনেকৈ হাতীৰ পিঠিত উঠিও যুদ্ধ কৰা হৈছিল। হাতীক শিকোৱা, হাতীৰ চক ভঙা, হাতীৰে কাঠ টনা কাম কৰা আৰু হাতীৰ ব্যাধি প্ৰতিকাৰ এইবোৰৰ বিষয়ে অসমত উপযুক্ত শিক্ষা থকা ডাঙৰ সৰু হাতী পুথি অপৰ্যাপ্ত প্ৰচলিত আছিল। গতিকে হাতী যিহেতু ইমান দৰকাৰী, ইমান ইম্পৰ্টেণ্ট, প্ৰতিটো কথাতে হাতী দৰকাৰ হৈছিলেই, গতিকে সেই হাতীবোৰ মূলতঃ বনৰীয়া প্ৰাণী। গতিকে সেই বনৰীয়া হাতীটো ধৰি আনি ঘৰচীয়া কৰোঁতে কেনেকৈ হাতীক শিকোৱা হ'ব বা হাতীৰ চক ভাঙিব লাগিব। বনৰীয়া হাতী এটা যিমান বেছি মানে যেনেকুৱা ধৰা উগ্ৰ হৈ থাকে, তাক পোহনীয়া পোহ মনোৱা হাতীৰ আৰু এটা কামত আমাৰ ব্যৱহাৰ হয়, আমি সকলোৱে জানোৱেই যে ডাঙৰ ডাঙৰ কাঠ টানিবৰ কাৰণে হাতী ব্যৱহাৰ হয়। গতিকে হাতীৰে কাঠ টনা এই গোটেই কামবোৰ বনৰীয়া প্ৰাণী এটাক কেনেকৈ শিকোৱা হ'ব সেই বিষয়ে, আৰু লগতে মানুহৰ হোৱাৰ নিচিনাকৈ জীৱ জন্তুৰ বিভিন্ন বেমাৰ আজাৰ হয়, গতিকে হাতীৰ বিভিন্ন ব্যাধি হয়, গতিকে সেই ব্যাধিবিলাক প্ৰতিকাৰ কৰিবৰ কাৰণে তাৰ ঔষধৰ ব্যৱস্থা থকা, গতিকে এনেকুৱা হাতীৰ বিষয়ে লিখা থকা হাতী পুথি অসমত ডাঙৰ সৰু বহুত প্ৰচলিত আছিল। যিহেতু হাতী আছিলেই, হাতী বহুত থাকে, গতিকে সেই বিষয়ে বিভিন্ন লিখকে, সৰু ডাঙৰ লিখকে হাতীৰ পুথিও লিখা আছিল। আৰু তাৰ ভিতৰত শ্ৰেষ্ঠ পুথিখনেই হৈছে আমাৰ সুকুমাৰ বৰকাঠৰ হস্তি বিদ্যাৰ্ণৱ পুথিখন। তেনেহ'লে আজি ইমানতে প্ৰথম খণ্ডটো সামৰণি মাৰিছোঁ। আৰু বেছি দীঘল কৰিলে অকণমান অসুবিধা হয়, আৰু এনেকৈয়ে মই প্ৰতিটো লেচনৰ ভিডিঅ'বিলাক বনাই যাম। আশা কৰিছোঁ তোমালোকে ভাল পাবা, আৰু কেনেকুৱা লাগিছে তোমালোকে কমেণ্ট কৰি জনাবা। তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।